चिरां जिल्ला भारत भुटान सिमनायाव थानाय सान्तिपुर समबाय समितिनि नब्लाङाव सान्थिनि मेहेरगोनां हाबाफारिजों मल प्रजेक्ट दि एन सोरखारि नङै आफादा सेमिनार अन दा इश्यूज अफ वुमेन एन्ड चाइल्ड हेल्थ हाबाफारि खुंफुंदों। हाबाफारियाव देहा बिफान फरायसा आफादफोर, विलेज लेभेल हेल्थ कमिटि, आसाम मावथि हान्जाफोर, एसएमसि, स्कुल मेनेजमेन्ट कमिटि, सेल्फ हेल्प हान्जा आरो गामिनि गावबुराफोरजों जथायै आइजो आरो गथ'साफोरनि गोग्गो सावस्रिनि सायाव गुवारै सावरायज्लायो। लोगोसे टिबि आरो मेलेरिया बेरामा माबोरै सोमजियो आरो बिनिफ्राय माबादि रोखोमनि सांग्रांथि लाखिनांगौ बेनि सोमोन्दै हांख्रायजानाय आलासि एबा डक्टरफोरा गुवारै बिबुंथि लाखियो। মোৰ নাম ৰমৈ বসুমতাৰী হয়। মই ডি এণ্ডৰ একজন কৰ্মকৰ্তা আৰু এই ডিউচি আৰ্টিচাৰ আৰু শান্তিপুৰ PCDCৰ আণ্ডাৰত আমি এটা প্ৰজেক্ট কৰি আছোঁ, যি প্ৰজেক্টৰ নামটো আছে মল্ট। এইটো বেচিকেলি একচুৱেলি লাইভলিহুডৰ ওপৰত আমি ফ'কাছ কৰিছোঁ। তাতে এই লাইভলিহুডটোক আমি কেনেকৈ ছিকিউৰ কৰিব পাৰোঁ সেইটোক যদি আমি চাওঁ, চবচে ডাঙৰ এটা কম্পনেণ্টছ আছে কি হেল্থটো যদি স্বাস্থ্য যদি আমি ঠিক নকৰোঁ তেন্তে হ'ব পাৰে কি এইটো যিটো লাইভলিহুডৰ যিটো ছিকিউৰিটিৰ কথাটো যেতিয়া আমি আলোচনা কৰোঁ সেইটো মানে বিফল হৈ যাব। এইকাৰণে তাতে আজি যিটো আমি প্ৰগ্ৰাম কৰিছোঁ এই প্ৰগ্ৰামটো হ'ল কি যে বেলেগ বেলেগ ষ্টেক হোল্ডাৰ্ছ যেনেকৈ ভিলেজ হেল্থ এণ্ড নিউট্ৰিশ্যনছ কমিটি আৰু স্কুল মেনেজমেণ্ট কমিটি আৰু আশা আৰু ষ্টুডেণ্টছ ইউনিয়ন, বাকী এক দুজন তেনেকৈ PCDC মেম্বাৰ্ছ, চেয়াৰমেন তেখেতসকলক লৈ আমি এটা ছেমিনাৰ পাতিছোঁ। এই ছেমিনাৰটো বিশেষকৈ এইটো মেটাৰ্নেল এণ্ড চাইল্ড হেল্থ ইছ্যুছৰ ওপৰত আছে, যে এইটো এৰিয়াত কি ধৰণৰ আমাৰ এতিয়া বাচ্চা আৰু শিশুৰ যিটো স্বাস্থ্য আছে তাতে সমস্যা হৈ আছে আৰু এই সমস্যাটোক আমি উপনীত কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে আমি কি ধৰণৰ আমি কাম কৰিব পাৰোঁ এইটোৰ ওপৰত আমি বিশেষকৈ আজি এই ছেমিনাৰটো পাতিছোঁ। আৰু আজিৰ যিটো ছেমিনাৰ আমি পাতিছোঁ তাতে আমি বেলেগ বেলেগ বিভাগৰ পৰাও আমি পেনেলিষ্ট হিচাপত আমি মাতিছোঁ। এই টিউবাৰকুলোজিছ অফিচাৰ, ডিষ্ট্ৰিক্ট টিউবাৰকুলোজিছ অফিচাৰ ডক্টৰ ফাণ্ডেশ্বৰ, তাকো আমি তাতে মাতিছোঁ। কাৰণ মানে তাৰ পৰা মানে কিছুমান আমি কথা সেইটো আলোচনা কৰিব বিচাৰিছোঁ কি যেনেদৰে টিউবাৰকুলোজিছটোক মেটাৰ্নেল এণ্ড চাইল্ড হেল্থত কি ধৰণৰ মানে এফেক্ট কৰিছে। আৰু ইয়াৰ লগত ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ ছাৰো আছে আমাৰ লগত, তাকো মানে আমি মাতিছোঁ ইয়াৰ কাৰণে কি এইটো আমাৰ মেটাৰ্নেল এণ্ড চাইল্ড হেল্থৰ ওপৰত মানে এইটো মেলেৰিয়া কি ধৰণৰ আমাক প্ৰভাৱ পেলাইছে। আৰু লগত যে আছে আমাৰ মানে ক্লিনিকেল চাইক'লজিষ্ট আছে প্ৰিয়ংকা ভূঞা, সিও যে আছে মানে এজন মা হিচাপত যে আছে মানে যেতিয়া গৰ্ভ হোৱাৰ পৰা লৈ যে বাচ্চা জন্ম হোৱাৰ পিছততো মানে কি ধৰণৰ তাৰ মেণ্টেলি কি হয়, কেনেকৈ প্ৰেছাৰ হয়, ৰাইট, এইটোক লৈও মানে আমি এইটো আলোচনা কৰাৰ কাৰণে। এইটো একচুৱেলি আমাৰ শান্তিপুৰ এৰিয়াৰ বহুত ভিতৰীয়া অঞ্চল, ইয়াতে খুব ভাল এটা ছেমিনাৰ হৈছে ফৰ দ্য এৱেৰনেছ অফ দ্য পিপল। এইটো অৰ্গেনাইজ কৰিছিল দি এণ্টৰ থ্ৰু দি, আৰু আমিও চান্স পালোঁ সেইটোত আমাৰ টিবিৰ বিষয়ে অলপ এৱেৰনেছ মানুহক দিয়াৰ কাৰণে। প্লাছ আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আৰু ৰিপ্ৰেজেণ্টেটিভছ আছে, যেনেকৈ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ পৰা আহিছে কোনোবাই, এওঁলোকে মেলেৰিয়াৰ বিষয়েও এৱেৰনেছ দিলে ইয়াতে, যিহেতু এই এৰিয়াটো মেলেৰিয়া এণ্ডেমিক এৰিয়া হয় আৰু টিবিও ইয়াতে বহুত নাম্বাৰ্ছত আছে। আমি আশা কৰিছোঁ এই ধৰণৰ ছেমিনাৰ খুব ভাল ফিউচাৰত ৰেজাল্টছ দিব।